हेलो गाइस वेलकम टू माय यूट्यूब चैनल काकू भाई আপোনালোকে চাই আছে কাকু ভাই ব্লগছ আৰু আপোনালোকক অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ মানে মাছ আনিবলৈ। আজি ৰাতিপুৱা ভিডিঅ'টো বনালোঁ, মাছ আনিবলৈ গৈ আছোঁ মানে লোকেল মাছ। চাৰিআলিতে ওলাইছে বোলে আমাৰ চাৰিআলিতে লোকেল মাছ। এয়া আপোনাৰ চাৰিআলি চাইকেলত চাইকেলত গৈ আছে মানে এইটো দাটা গৈ আছে আমাৰ টিপটপকৈ গৈ আছে। ব'লক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, মাছ অলপ দেখুৱামগৈ ব'লক তেন্তে আজি গৈ থাকোঁ। মাছৰ দোকান পাই গ'লোহি, পূৰা লোকেল মাছৰ দোকান দেখিবলৈ পাইছে নহয়, পূৰা লোকেল মাছৰ দোকান পাই গ'লোহি আৰু এয়া এতিয়া লৈ টিপটপকৈ যাম। 50 টকা এটা লৈছোঁ, তিনিটা চাওঁ, তিনিটা মানুহে আৰামত হৈ যাবগৈ, টেনশ্যন নাই। পূৰা মানে লোকেল মাছ লৈ লৈছোঁ একদম একদম পূৰা ডিঙি এতিয়া ঘৰত গৈ পূৰা ব'লক তেন্তে আজি ভিডিঅ'টো মানে একদম পূৰা ধামাকা হ'বলৈ গৈ আছে। গোটেই দিনটো আজি কৰিম আৰু একদম মানে ব'লক তেন্তে মানে একদম ভাত চাত খাই এতিয়া পূৰা ৰেডি হৈ একদম ওলাই আহিছোঁ একদম মানে এতিয়া অলপ পিছত দোকান খুলিমগৈ। আমাৰ পোৱালিটো আছে, হাই বুলি কৈ দে আকৌ। কি খবৰ কৰে একদম মানে পূৰা ৰেডি হৈ আছে আৰু ব'লক তেন্তে আজি ইয়াৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এই গাঁওখনৰ ৰাস্তা কই নিদিয়া কিয় গান গাই গাই দোকান গৈ আছোঁ। আপোনালোকক ব'লক দোকানখনো দেখুৱাম আৰু মানে মেৰাপানী যাবলৈ আছে। মেৰাপানী পূৰা কাম অলপ আছে, কিবাকিবি অলপ কাম আছে। মেৰাপানী কাম চাম কৰি আপোনালোকক একদম মানে মই মেৰাপানীখনো দেখুৱাম আপোনালোকক। ব'লক তেন্তে আজি ভিডিঅ'টো আৰু পূৰা চাই থাকক আৰু ধামাকা হৈ আছে, পূৰা ধামাকা হৈ আছে আৰু ব'লক তেন্তে। মানে আপোনাৰ এতিয়া জাষ্ট মই এতিয়া মানে দোকানত কাম এটা আছে, গৈ কামটো কৰি এতিয়া পূৰা মেৰাপানী গৈ আছোঁ। এয়া মেৰাপানী ইয়াৰ পৰা আৰম্ভ হয়। আজি দেওবাৰ যে মানে দোকান বহাৰ কৰি ইমান খোলা নাই। এখন দোকান খুলি লৈছে, কিছুমান দোকানবোৰ খাদ্য চাদ্য গেলামালৰ দোকানবোৰ অলপ খুলি লৈছে, কিন্তু বাকী দোকানবোৰ ইমান খোলা নাই। সেইখনে আৰু ব'লক। আমাৰ ইয়াত এটা পইচা উলিয়াম বুলি দিছিলোঁ ফটককৈ। আমাৰ ইয়াত এটাই বেয়া আৰু ATM-ত লাইন লাগি থাকে। লাইন আমাৰ ইয়াত 3-4টামান আছে। এতিয়া উলিয়াবলৈ চান্সটো বাৰু এতিয়া উলিয়াই আছোঁ, ওলাব এতিয়া অলপ পিছত। মই যোনটো কামত আহিছিলোঁ চালা কামটোৱে নহয়, দেওবাৰ বুলি চালা পাহৰিয়ে থাকিলোঁ। এই মানে লেখাই বেয়া আৰু ক'লে আকৌ হ'ব দোকানলৈকে যাওঁ দেই। দোকান চোকান চব বন্ধ আজি দেওবাৰ দেই, লেখাই বেয়া হ'ব। সেইটো মই সোমালোঁ আৰু পইচা উলিয়ালোঁ আৰু বছ মানে আহি আকৌ ডাইৰেক্ট মেৰাপানীৰ পৰা ডাইৰেক্ট দোকান খোলোঁ আৰু ডাইৰেক্ট ফটাফট। তাৰপৰা কি কৰিব, তোৰ মাথাটো বেয়া হ'ব আৰু কামখিনি কৰিব নোৱাৰি, তলাইটো বেয়াই হ'ল। পাই গ'লোহি মানে দোকানত মেৰাপানীৰ পৰা। ক'বলৈতো একো নাই, ভাবিছিলোঁ ধামাকা কৰিম কিন্তু ক'ত নহ'ল।
আজি দেওবাৰ, দোকান চোকান বন্ধ, কাম কৰিব নোৱাৰিলেও এতিয়া কিনো কৰিব, এটা সময় দিওঁ আৰু নে কি ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব অভিয়াছলি বুলি ভাবিছোঁ। আপোনালোকৰ আশা আছে। নতুনকৈ চেনেলটো খুলিছোঁ, সকলোৱে ছাপোৰ্ট কৰিব। বাকী সেয়াই, জয় অসম।